হ'ব দে মই একো নকওঁ মই যাম আকৌ মই তোক থ'বলৈ আহিছোঁ নগ'লে নামি নগ'লে কথাটো বেয়া হয় ন আৰু মই একো নকওঁ দে হ'ব এই পামগৈ এতিয়া পিংকিহঁতৰ ঘৰ এই গলিটোৰ ৩ নম্বৰ গলিটোত পামগৈ ন ঘৰটো নহয় কেলে চিনি নাপাম আমি একেডোখৰ ঠাইৰে মানুহ আমাৰ ঘৰনো কিমান দূৰত একেডোখৰ ঠাইৰে আমাৰ ঘৰ হয় আৰু পাওঁ আৰু চিনি হ'ব দে পালোহি আৰু ন আহিলি তুলু বৰ ভাল লাগিছে দেই তই আজি আহিলি আৰু ভালে আছা তুমি দাদা নহয় জানো তোৰ ভাগৰ এয়া মই ৰৈ আছিলোঁ তই কেতিয়া আহিবি বুলি মা আকৌ নাই ঘৰত মায়ে আকৌ মাছ মাংস মিঠাই কিবা কিবি আনিবলৈ কৈছে তই আহিছ যে দেউতা আকৌ কিবা মিটিং এখন আছে দেউতাও ওলাই গ'ল ঘৰত গুলু আৰু মইহে আছোঁ গুলুৱে আকৌ গা ধুই আছে গুলুক মাতিম ৰ অঁ আমি আগৰ পৰাই চিনি পাওঁ ন ইজনে সিজনক অকণমান আৰু ভণ্টি তোক মই ঘৰত আহিবি নহয় উভতি তোক মচা দি আছোঁ কেলৈ টিকু কৈ আছ চবৰ আগতে অঁ মই যামগৈ আৰু গুলুক মাতি দিয়া গুলুকো অকণমান লগ কৰি যাওঁ গুলুক দেখা নাই নহয় আজিলৈকে নামটো তোমাৰ মুখত এতিয়া শুনিলোঁ আকৌ অঁ তাই গা ধুই হ'লে চাগে মই মাতি দিছোঁ ৰ অঁ গুলু আছো নাই এইফালে সোনকালে লা কি হ'ল ক তই ঘড়ীটো চা আলহী বহি আছে অঁ চৰি দেই মই দেখাই নাছিলোঁ আপোনালোকক গা ধুই আহিছোঁ আকৌ মই ইফালে খিৰিকীখনেদি চাইছোঁ কোনোবা গাড়ীয়ে দেখি পেলাই কোনোবা আহিছে নি বুলি আপোনালোকক দেখাই নাছিলোঁ মই হাই তুলু এই দাদা হাই ভালনে তোমাৰ ভাল ন তোমালোক দুয়ো টুইন হয় ন ঠিক আছে তেন্তে তোমালোকে এনজয় কৰা মই যাওঁ আৰু ক'ৰবাত ফুৰিবলৈ যাবলৈ হ'লে মোক ক'বা মই গাড়ীখন লৈ আহিম আৰু আমিকেইটা যাম আৰু ফুৰিবলৈ দেই ঠিক আছে তেনেহ'লে যোৱাগে টিকেন্দ্ৰজিৎ নহয় চৰি টিকু আজি নামটো গম পালো দেই চৰি মই এনেই ধেমালি কৈছোঁ দেই জোকাইছোঁ বেয়া নাপাবা ভালকৈ যাবা ৰাস্তাত আৰু অন্যমনস্ক হৈ নাযাবা বেছি জোৰকৈ গাড়ীত মানে গান নবজাবা আৰু লাহে যাবা আৰু গৈ পাই পেলাই মোক মেছেজ কৰিবা কল নকৰিবা আকৌ দেই তোমালোকৰ ভণ্টি আছে নহয় তুলুৱে গম পাব লাগিলে আকৌ কথাটো সাংঘাতিক হৈ যাব মই তোমাক চান্স পালে কল কৰিম কিন্তু তুমিও মেছেজ কৰিবা ঠিক আছে দিয়া আহোঁ আৰু ভণ্টিজনীও যে যি টি কথা কৈ দিয়ে মানে দেই একদম মানে আৰু তাই দেখিছা নাই ইমান চঞ্চল একেঠিয়ে থিয় হৈ থাকিব নোৱাৰে ঠিক আছে তোমালোকে এনজয় কৰিবা ভালকৈ থাকিবা আৰু ক'ৰবালৈ যাবলৈ হ'লে প্লেনিং বনালে মোক মাতি দিবা মই পিটিককৈ আহিম তোমাকো লগ পাম এইটো চান্সতে বাই তুমি অকল পিংকিৰ লগত এনজয় কৰাৰ কথা ভাবিছা মোক পাহৰিয়ে গ'লা নি আৰু আজিকালি কল কৰিলেও পটককৈ ৰিচিভ নকৰা মেছেজ কৰিলেও 2 ঘণ্টাৰ মূৰত ৰিপ্লাই দিয়া তুমি বেলেগ ধান্দা কৰিছা নিচিনা লাগিছে মোক পাহৰিছা যেন পাইছোঁ দেই এটা কাম কৰিম নহ'লে সন্ধিয়াকৈ মোৰ বাইকতে তুমিয়ে মই অকণমান পাৰ্কত ফুৰি আহিম এই ভণ্টিক পিংকিক কিবা এটা বাহানা মাৰি ক'ম আৰু তুমি খালি পিংকিক কৈ নিদিবা আকৌ তাই বেয়া পাই যাব আকৌ কি কথা পাতি আছ তহঁত দুটা মোক দেখি চুপচাপ হৈ গলি যে নাই আমি ওলাই যাম অকণমান আমি তিনিটাই এনজয় কৰিম সেইবোৰ কথাকে পাতিছোঁ মই চিপছৰ পেকেট লৈ আহোঁ আমিকেইটাই খাম আৰু ক'ল্ড ড্ৰিংকছ লৈ আহিম অঁ হ'ব মই জানো নহয় তুমি মাজাহে অকল খোৱা যে মাজাকে আনিম বাৰু বৰ একেবাৰে জানো তাই কি খাই কি নাখায় হ'ব যা লৈ আগে পইচা কিন্তু মোৰ ওচৰত নাই তই নিজৰ পাৰ্চৰ পৰা পইচা পে'মেণ্ট কৰিব লাগিব দেই মাও ঘৰত নাই দেউতাও ঘৰত নাই বাই টেক কেয়াৰ